এনেকৈ আছা যে ইমান মূৰটো বিষাইছে নহয় চাওঁ মই মালিচ কৰি দিওঁ তুমি নহ'লে আজি এটা কাম কৰা কি কাম আজি তুমি অলপ ৰেষ্ট কৰা আজি মই ভাতো ৰান্ধিম আৰু আমাৰ টিকি মাইনাকো চাম পাৰিবা জানো তুমি দুটা কাম একেলগে কৰিবলৈ মই নোৱাৰা কিবা কাম আছে নেকি তোমাৰ হাজবেণ্ডক কি বুলি ভাবিছা মই মাল্টিটাস্কিং মানুহ হয় তুমি টেনশ্যনেই নল'বা তথাপিও পাৰিবা জানো অকলে তুমি তাইক চাবলৈ মই পাৰিম বুলি কৈছো যেতিয়া তুমি চিন্তাই নকৰিবা যোৱা মেঘা তুমি অকণমান শুই লোৱা টিকি মাইনা এইবোৰ কি কৈছে এইবোৰ কি আঁকিছে চাওঁ টিকি মাইনাজনী আজি দেউতাৰ লগত খেলিব বাবা দেউতাৰ লগত খেলি থাকিব ন আমি তাত বহিম দেই আমি ইয়াতে খেলিম দে আজি দেউতাই ভাত বনাব ইফালে পৰিবা নহ'লে তুমি খেলিবা দেই এইটো লোৱা মই আহি আছো দেই আহি আছো মাইনা এতিয়া ভুজু খাব ন ভুজু দিব দেউতাই ভুজু খাব টিকি মাইনা ভুজু খাব টিকি মাইনা ভুজু খাব ভুজু খাব খোৱা দেই তুমি খোৱা দেই দেউতা ফোন বাজিছে দেউতা আহিব দেই তুমি ভুজু খোৱা বৰাদা কওক নাই চাওক 6 মাহ হ'ল মই বিলখন দিয়া এতিয়া আপুনি ক্লিয়াৰ কৰি দিয়ক বিলখন আপোনালোকৰ কমিশ্যনটোতো দিয়া হ'লেই এনেকে হ'লে আমি কেনেকে চলিম বৰাদা আপুনি কথাটো বুজক কি এতিয়ালৈকে চিগনেচাৰ হোৱাই নাই আমি ভিতৰলৈ যাম ছোৱালীয়ে কান্দি আছে এইবোৰে জ্বলি গ'ল তুমি আৰু ফোনত ব্যস্ত হৈ আছা নহয় মানে মোৰ ইম্পৰ্টেণ্ট ফোন এটা আহিছিলে দায়িত্ব যদি পালন কৰিব নোৱাৰা লোৱা কি কাৰণে আজি যদি কিবা এটা হ'ল হয় সৰি মেঘা মানে মোৰ ফোনটো বহুত ইম্পৰ্টেণ্ট আছিল মই কথা পাতি থাকোঁতে একো গমেই নাপালোঁ আৰে টিকি যদি আজি বিচনাৰ পৰা পৰিলেহেঁতেন এইবোৰ জ্বলি যদি কিবা এটা অঘটন হ'ল হয় তুমি কি কৰিলাহেঁতেন সৰি মেঘা মোৰ ভুল হৈছিল হ'ব চোৱা সাৱধানৰ মৰণ নাই এতিয়াৰ পৰা আমি দুয়োটাই সাৱধান হ'ব লাগিব কেৱল আমাৰ একমাত্ৰ ছোৱালীজনীৰ কাৰণে ঠিক আছে যোৱা তুমি তাইৰ ওচৰলৈ যোৱা আৰু ভাতখিনি মই ৰান্ধো যোৱা আকৌ সেইকাৰণে বুজিছা দুইটাই এজনী গোটাই বিয়াখন পাতি লোৱা তেতিয়া তোমালোকৰ সুবিধা হ'ব ন এই কথাতে কয় নহয় দিল্লী কা লাড্ডু जो भी खाए वो पछताए जो ना खाए वो भी पछताए ঠিক আদিদাই কিন্তু বেলেগ লজিক মিলাইছে আকৌ এই কাৰণেই কৈছো বিয়া পাতা বুজিছা দিল্লী কা লাড্ডু না খানে से बेहतर
খাকে পস্তাই কি হ'ল তুমি এতিয়াও ইয়াত এনেকৈ ৰখি আছা যে ছোৱালী কি লঘোণে ৰাখিম বুলি ভাবিছা নেকি ছোৱালী লঘোণে থকা কথা যদি চিন্তাই কৰিছিলা বজাৰৰ লিষ্টত প্ৰথমে ছোৱালী বস্তুকেইটা লিখিব লাগিছিল তোমালোক মাইকী মানুহবোৰৰ পৰা অলপো শান্তি নাই কি মাইকী মানুহৰ কথা ক'বলৈ আহিছা হা তোমালোক মতা মানুহবোৰৰ এবাৰ বজাৰখন কেতিয়াও নাহে যোৱা মাইকী মানুহৰ কথা ক'বলৈ আহিছে